নমস্কাৰ বন্ধুসকল, মই জ্যোতিস্মিতাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি 2025 বৰ্ষৰ শেষৰটো দিন। এই বছৰত বহুতে নিজৰ আপোনজনক হেৰুৱাইছে, লগতে আমিও আমাৰ আদৰ্শ আইতাক হেৰুৱাইছোঁ। আইতাক হেৰুৱাই আমি বহুতো দুখ পাইছোঁ। আইতাৰ লগত কটোৱা দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। আইতা, আপোনালৈ আমাৰ বহুত মনত পৰে। আৰু বহুকেইজন সন্মানীয় ব্যক্তিক হেৰুৱাইছোঁ। আমাৰ সকলোৰে হিয়াৰমঠু অসমবাসীৰ প্ৰত্যেক ঘৰ মানুহৰ পুত্ৰ জুবিন দাক আমি হেৰুৱাইছোঁ, যি শোকে আমাৰ অসমবাসীৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছে। কেতিয়াও পাহৰিব নোৱাৰা এটা ডাঙৰ দুখ। তেওঁৰ মৃত্যু হ'ব পাৰে, কিন্তু আমাৰ প্ৰত্যেকৰ মনত সদায় জীয়াই থাকিব। জুবিন দাৰ বিষয়ে কেতিয়াও কৈ শেষ কৰিব নোৱাৰিম। জুবিন দাবিহীন 2025 বৰ্ষটো আমি সকলোৱে আজি বিদায় দিছোঁ। আহিব লগা 2026 বৰ্ষটো যাতে সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে, তাৰে কামনাৰে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ।